মৰ্নিং মই সাগৰিকাই মোৰ ইউটিউব চেনেল সাগৰিকাই লাইফষ্টাইল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজিৰ ভিডিঅ'টোত মই দিনটো কি কৰোঁ কি নাই আৰু আজি যিহেতু ছানডে স্পেচিয়েল আজি কি আছে আমাৰ ঘৰত তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি এঠাইলৈ যোৱা কথা আছে আৰু ক'ত যাওঁ কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। ঠিক আছে তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ 10টা আৰু আমি ৰাতিপুৱা 6টা সকলোৱে খাই ল'লোঁ আৰু এতিয়া বনাম আমি ছানডে স্পেচিয়েল কি আছে খানা চাওঁ ব'লকচোন। এইয়া আজি আছে গাহৰি লগত লাই শাক, এইফালে আলু পিঁয়াজ আৰু নহৰু আদা পেষ্ট কৰি থৈছোঁ। ঠাণ্ডাও কৰিছে, ঠাণ্ডা বতৰ দেখি আৰু গাহৰিও খাব মন গ'ল, সেইটো কাৰণে আজি গাহৰি আৰু লাই শাক আছে। আৰু আপোনালোকে গাহৰি আৰু লাই শাক খাই কেনেকুৱা পায় মোক জনাবচোন। মোৰ কিন্তু ফেভৰেট হয় গাহৰি লাই শাক, তো আজি খাই দিওঁ আৰু গাহৰি থৈ আহিছোঁ। আৰু এতিয়া আমাৰ ধুনুৱে কি কৰি আছে চাওঁ ব'লকচোন। এইজনী শুই গ'ল, ৰাতিপুৱা তাই সোনকালে উঠিলে আৰু এতিয়া খেলি খেলি শুই থাকিলে, দেউতাকে শুৱাই দিলে তাইক। এইজনী তাইক মানে আজিকালি বিৰাট দুষ্ট হৈছে, ৰাতিপুৱা সোনকালে উঠিব আৰু মানে ভোক নালাগে কিন্তু তাই এনেই কৈ থাকিব মামা ভোক লাগিছে উঠা, ভোক লাগিছে উঠা, কিবা এটি খাওঁ। মানে তাই ৰাতিপুৱা মানে শুই উঠি তাই নাটক আৰম্ভ হ'লে। মোৰ মাংস পুৰা সিজি আছে দেই, কেনেকুৱা দেখিছে, মোৰ কিন্তু লোভ লাগি গৈছে আকৌ দেই দেখি কিনে। চাওকচোন বাৰু আজি কেনেকুৱা কৰিছে, এফালে যোৱা কথা আছিলে, এতিয়া এনেকুৱা কৰি থাকিলে দিগদাৰে হ'ব। কি হয় যাওঁ নে নাযাওঁ চাই থাকিব আপোনালোকে। কাইলৈ আমাৰ গাহৰি আৰু লাই শাক ৰেডি হৈ গ'ল। এইফালে আমি ওলাই মেলি ৰেডি, আমি এতিয়া ক'ৰ পৰা আহোঁগৈ ধুনু ব'লক আপোনালোকে চাই যাব আমি ক'ত যাওঁ দেখাই যাম। এইয়া এতিয়া আমি আহি সোণপুৰাত ৰৈ আছোঁ কাম এটাৰ কাৰণে, আৰু এতিয়া গৈ আছোঁ আমি নেমুগুৰি, আৰু ইয়াতে অলপ ৰৈছোঁ কাম এটা আছে কাৰণে, হয়নে ধুনু? এইফালে আমি এতিয়া গৈ আছিলোঁ আৰু গাড়ীত গৈ থাকোঁতে যিহেতু খুব বতাহ মাৰি যায়, তো তাত কথা একো মানে ক'ব নোৱাৰিলোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ পথাৰখন সেউজীয়া হৈ আছে। আমি মানে আপাহঁতৰ ঘৰ পালোঁহি আৰু বহি আছিলোঁ তাত ইমান এটা ভিডিঅ' কৰিব নোৱাৰিলোঁ, আৰু আপাৰ গা ভাল নাই, সেইটো কাৰণে ইটি সিটি আলহী আহি আছিলে, তো বেয়া লাগিলে তেনেকুৱাত আৰু ভিডিঅ' কৰিবলৈ। এয়া আপাহঁতৰ ঘৰৰ পৰা ওলাই আহি আছিলোঁ, লগত মা আৰু এয়া আপাৰ নাতিনীয়েক হয়, মা থাকি দিলে, আমি গুচি আহিলোঁ, তো সেইটো কাৰণে আৰু তাত ভিডিঅ' নকৰিলোঁ। আৰু আজি হৈছে নেক্সট ডে, কালি গৈছিলোঁ নেমুগুৰি, আৰু নেমুগুৰি আপাহঁতৰ ঘৰলৈ গৈছিলোঁ, আপাৰ গা ভাল নাই, সেইটো কাৰণে তাত গৈছিলোঁ, কিন্তু তাত ভিডিঅ' কৰিব নোৱাৰিলোঁ, বেয়া নাপাব। আৰু আজি হৈছে আৰু আজিও এতিয়া ওলাই আছোঁ, বজাৰ যাওঁ আৰু কি কৰোঁ কি নাই দেখুৱাই যাম, চাই যাব। এইফালে ধুনুক চুলি কটোৱাবলৈ নিছিলোঁ, কিন্তু প্ৰথম অৱস্থাতে ধুনীয়াকৈ চুলিখিনি কাটিবলৈ পাতি দিছে। এয়া চাওকচোন তাই ধুনীয়াকৈ ৰখি দিছে মানে, কিন্তু পিছতনো কিনো হ'ল জানো, অলপ কটাৰ পাছতে এটা চাইডে ধুনীয়াকৈ কাটি মেলি দিলে, আৰু এটা চাইডে ভালদৰে তাই মানে মিলাবলৈ নিদিলে, চুলি নাকাটোকৈ খুব চিঞৰিলে, তেতিয়া সেইডোখৰ আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মানে। আহি ঘৰ পালোহি, আহি অলপ সময় হ'ল পোৱা, চাহ তাহ অকণ খাই মেলি ল'লোঁ। আৰু এতিয়া তাই মানে চুলি কটোৱাবলৈ নিছিলোঁ, একদম মানে ইমানেই কান্দিলে, চুলি কটোৱাবলৈ ভালকৈ চুলিখিনি মিলাবলৈকে নিদিলে তাই, হ'লেও যেনে তেনে মিলাই মেলি আনিছোঁ, আকৌ ঘৰত আহি মিলাইছোঁহি, মানে ইমানেই কান্দিলে তাই চুলি নাকাটো বুলি। আনকালে দুবাৰমান কাটিছোঁ, তেনেকুৱা এবাৰো নাই কৰা, এইবাৰনো কিনো হ'ল, তাই ডাঙৰ হৈ আহিছে নহয়, বদমাছ বেছি হৈছে, তো আজি মানে যেনে তেনে কটোৱাই মেলি আনিলোঁ। আৰু কিছুমান সৰু সুৰা বজাৰো আছিল, তো বজাৰো কৰিলোঁ, আৰু তো তাই সেইবিলাক ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু তাতে তাই চুলি কটাৰ পিছত বজাৰ কৰি থাকোঁতে তাই যিহে মানে উৎপাত,
তো তাইৰ লগতে মানে নোৱাৰিলে ভালকৈ দেখুৱাব আপোনালোকক। এইকেইটা বস্তু আনিলোঁ, কেকৰ কাৰণে আনিছিলোঁ এইকেইটা, আৰু আনিলোঁ এইকেইটা গিফ্ট। কাইলৈ বাৰ্থডে এটা আছে, তো বাৰ্থডে কাৰণে আনিলোঁ এইকেইটা গিফ্ট। আছিল আৰু বজাৰ সমাৰ, আৰু ভাবিছোঁ ব্লগটো আজি ইমানতে শেষ কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোক অকণমান মৰম কৰিব আৰু মোৰ চেনেলটো অকণমান আগুৱাই যাওক, অলপমান ছাপোৰ্ট কৰিব বুলি আশা থাকিল, আৰু সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চাব, আৰু কেনেকুৱা লাগিলে মোক প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ঠিক আছে তেন্তে আজিলৈ বাই বাই।